আজি আমাৰ বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা আহ্বায়ক সমিতিৰ উদ্যোগত তিতাবৰ আঞ্চলিক সমিতিখন আজি আমি গঠন কৰোঁ। আজি এই যোৰহাট তিতাবৰ আঞ্চলিক সমিতিত আমাৰ প্ৰায় 50জনতকৈ অধিক সৈনিকৰ উপস্থিতিত তিতাবৰ আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয়। আৰু এই আঞ্চলিক সমিতিৰ সভাপতি হিচাপে অভিজিত বৰা আৰু আমাৰ মুখ্য সচিব হিচাপে আদিত্য বুঢ়াগোহাঁইক লৈ তিতাবৰৰ আমাৰ আঞ্চলিক সমিতিখন পূৰ্ণাংগৰূপে গঠন কৰা হয়। আৰু ইয়াত আটাইতকৈ আজি আমাৰ বাবে এটা ভাল দিন বুলি ক'ব পাৰি এই কাৰণেই যে আমাৰ এই বীৰ লাচিত সেনা অসমৰ পৰিয়ালত তথা তিতাবৰ আঞ্চলিক সমিতিত তিতাবৰৰ আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ পৰা কেইবাজনো বিষয়ববীয়া আহি আমাৰ বীৰ লাচিত সেনা অসমৰ পৰিয়ালত অন্তৰ্ভুক্ত হৈছে। তেখেতসকলকো আমি অন্তৰ্ভুক্ত কৰি তিতাবৰ আঞ্চলিক সমিতিখনক এক শক্তিশালী ৰূপত গঠন কৰি দিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে নেতৃত্বত সকলোৰে সহযোগত তিতাবৰবাসীৰ ৰাইজৰ হৈ তথা অসমবাসীৰ জাতিৰ স্বাৰ্থত তিতাবৰ আঞ্চলিক সমিতিয়ে অনাগত দিনত সাংগঠনিক কাম কাজখিনি চলাই নিব। তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি হৈছে অভিজিত বৰা আৰু সম্পাদক হৈছে আদিত্য বুঢ়াগোহাঁই।